বিষয়ে মই বেছি ক'ব নিবিচাৰোঁ। মই প্ৰথমতেতো মই তেওঁলোকক সম্বোধনা জনাব বিচাৰিছোঁ যে তেওঁলোকে বহুত বছৰৰ পাছত অলমষ্ট তেওঁলোকে 12 বছৰমান বছৰ তেওঁলোকে আকৰ্ষণ কৰিছে। সেইকাৰণে মই তেওঁলোকক প্ৰথমে মই চৰকাৰক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক সম্বোধনা জনাইছোঁ। ইমান দিনৰ পাছত তেওঁলোকে এটা আকৰ্ষণ কৰিছে, কিন্তু একৰ্ডটো এতিয়া কৰাৰ পাছত যে চৰকাৰে তাতে বহুতকেইটা কথাবিলাক তেওঁলোকে ব্ৰেকেটত ৰাখিছে। এই কথাটোকে অলপ চিন্তা কৰিব কথাটো হৈ আছে। আমাৰ যি জনজাতিকৰণৰ মূল কথাটো আছিল, এই কথাটো তেওঁলোকে এটা আকৰ্ডত লৈ আছে, কিন্তু লগে লগে তেওঁলোকে জনজাতিকৰণটো কৰিব লাগিছিল। যেনেকৈ বড়ো একৰ্ডটো হোৱাৰ লগে তেওঁলোকক BTC দিয়া হ'ল, NDPৰ লগত যিটো একৰ্ড হ'ল তাৰ লগে লগে তেওঁলোকে BTR দিয়া হ'ল। তো আমাৰ কথাটো একেই হ'ব লাগিছিল যে আমাক আকৰ্ড হোৱাৰ লগে তেওঁলোকে আমাক জনজাতিকৰণ কৰিব লাগিছিল। বাকী যি ডেভেলপমেণ্টৰ কথা আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কথা আছে, সেইবিলাকতো নতুনকৈ কৰিবলগীয়া নাই। তেওঁলোকে যিটো জনজাতিকৰণ হোৱাৰ পাছত তেওঁলোকে সেইটোতো অট'মেটিকেলি হ'বই। তো সেইকাৰণে আমি সন্তুষ্ট হৈছোঁ, কিন্তু এই জনজাতিকৰণৰ কথাটোক লৈ কিনে আমি এটা চিন্তাত কৰিবলগীয়া হৈ আছে যে তেওঁলোকে আকৌ এই জনজাতিকৰণৰ কথাটো কিমান দীঘলীয়া কৰিব, সেইটোৱে ডাঙৰ কথাটো হ'ল। আমাৰো চাগে খুব এটা সঠিক তেনেকৈ মই ক'ব বিচৰা নাই বা মই ইমান হেৰিটো নাজানো, কাৰণ একৰ্ডটোক মই সম্পূৰ্ণভাৱে মই দেখা নাই। কিন্তু চাগে আমাৰো তেনেকুৱাতো হ'বও পাৰে, নহ'ব পাৰে, তাৰ কথাটো মই এতিয়া ক'ব বিচৰা নাই। কিন্তু একৰ্ডটো যোৱাকালি হোৱাৰ লগে লগে এতিয়া কথাটো কোৱাৰ কাৰণে অলপ টান হৈ আছে। সেইটোৱে কেইটামান যোৱাৰ পাছত এইটো বুজা যাব যে চৰকাৰে আমাক সঁচাকৈয়ে আমাক উন্নয়ন কৰিব বিচাৰিছে না আমাক এইটো এটা একৰ্ডটো লৈ কিনে তেওঁলোকে আমাক ঠকিব বিচাৰিছে। এইটো অকল দিন পাছতে এইটো বুজা যাব। এইটো হ'ব পাৰে। এইটো চৰকাৰেতো তেওঁলোকৰ বহুত পলিচি থাকেতো, তেওঁলোকে এইটোও কৰিব পাৰে যে এতিয়াতো BJPৰ অৱস্থা খুব এটা ভাল নহয় অসমত, তেওঁলোকে সেই লোকসভাৰ ইলেকশ্যনকো টাৰ্গেট এটা কৰিব পাৰে। আৰু আপুনি ভাবে নেকি এইটো এই একৰ্ডটো লৈ পেলাই চব অসমৰ থকা আদিবাসীবিলাক শান্তি নে? এইটো সকলো আদিবাসীবিলাক সন্তুষ্ট নহ'বও পাৰে, কাৰণ আমাৰ মাজতো বহুতকেইটা এতিয়ালৈকে এই কথাটোক গমেই নাপায়। এই জনজাতিকৰণৰ কথাটোক লৈ বহুতেই জানে যে জনজাতিকৰণ হৈ গ'ল, কিন্তু জনজাতিকৰণটো হোৱা নাই। সেইকাৰণে মই কৈ আছোঁ যে অকণমান দিন পাছতে গোটেই কথাবিলাক ওলাই যাব। ইয়াত কিমান আমাক সন্তুষ্ট কৰিব লাগে, কিমান কথাটো আছে, আমাক উন্নয়ন কৰিবৰ কাৰণে কিমান কথা আছে, সেইটো অকণমান দিনৰ পাছতে কথাটো উলিয়াই পৰিব। এতিয়া মানুহবিলাকে নিজে বুজিব যে হয় একৰ্ডটোত আমাৰ কাৰণে কিমান শুদ্ধ হ'ল, আমাৰ কাৰণে কিমান ভাল হ'ল, এই কথাটো মানুহবিলাকে নিজে বুজি পাব।